तामुलपुर पुलिसा ड्राग्सनि फालांगिरिजों सोमोन्दो गोनां सासे सुबुंखौ हमदों। हमजानाय सुबुंखौ कालासं आली होननानै सिनायथिदों। हमजानाय सुबुंनिफ्राय ड्राग्सजों आबुं गंनै कन्टेनार, नोगोद रां आरो मोननै ताबिजखौबो बोखांनो हायो। ड्राग्स फालांगिरि कालासं आलिया सासे आइजोखौ सिगिसग खालामबाय थानाय समाव रायजोफोरा हमनानै पुलिसनो गथायनानै होयो। ड्राग्सটো খোৱা ক'ৰ পৰা আনিছিলে? এইটো কি বস্তু হয় কোৱাচোন? ড্ৰাগছ হয়। ক'ৰ পৰা আনিছিলে? ক'ৰ পৰা? হোজাইৰ পৰা। ঘৰ ক'ত? হোজাই। কি নাম তোৰ? দেউতাৰ নাম কি? হোজাইৰ কোন ঠাইত ঘৰ? দবকাত। থানা কি পৰে? দেউতাৰ নাম কি? কবিৰাজ গৈছিল তোমাৰ ঘৰত, কি হৈছিল কোৱাচোন? কবিৰাজ গৈছিল আমাৰ ঘৰৰ এখন সৰু গেলামাল দোকান আছে, কৈছে কি চিগাৰেট খাম, মই চিগাৰেট দিছোঁ। দিয়াৰ পিছত সি কৈছে কি তোমালোকৰ ঘৰত সাপ দুটা আছে, এটাতো মাৰি পেলাল আৰু এটা আছে তোমালোকে মাৰি পেলাবা নালগে, এইটো এনেকৈ কৈছে। এনেকৈ কৈ পেলাই তাহাঁতে কৈছে তোমাৰ বাচ্চাটো মৰব, তোমাৰ হাজবেণ্ড মৰব, কেইদিনমান পিছত বিচনাত পৰি থকা হ'ব, কেইদিনমান পিছত তোমালোকে মৰবা, তোমালোকৰ ঘৰত বহুত নজৰ আছে, এনেকৈ কৈছে। এনেকৈ কৈ পেলাই কিবা মোহিনী কৰি হাতত মোৰ কিবা কিবি উখুট চুখুট দি পেলাই হাতটো জ্বলাই পেলাই এনেকৈ পইচা মোৰ পৰা 300 টকা লৈ আনিছে, আমাৰ বাইদেউৰ পৰা 600 টকা লৈ আনিছে। তোমালোকে কি তাবিজ দিম বুলি কৈছিল? তাবিজ দিছে আৰু কিবা সৰু সৰু কিবা ঔষধ দিছে। তাবিজটো আছে নেকি লগত তোমাৰ? তাবিজটো মামাক দিছিলো। তাবিজ দিছিল কোনদিন? আজি নেকি? আজি 11টামান বজাত। ক'ৰ পৰা অহা বুলি কৈছিলে তেওঁলোকে? কৈছে কি কামাখ্যা মন্দিৰৰ পৰা অহা বুলি কৈছে। তাৰপিছত কি হ'ল? তাৰপিছত আৰু কৈছে কি 7,000 টকা লাগব, 7,000 টকা লাগব বুলি কোৱাতে আৰু মই আৰু বাইদেউ ভাবছোঁ যে নিদিম বুলি, ভাবছোঁ যে সি গেলে বুলি, গুচি গেলে বুলি। সি মই আৰু ফোন কৰিলোঁ যে দাদা ক'ত আছে, আমি 7,000 টকাটো যোগাৰ কৰিছোঁ যে তোমালোকক দিম এনেকৈ কোৱাতে মই মামাক আৰু ফোন কৰিলোঁ যে মামা এনে তেনে ঘটনা হ'ল আমাৰ ঘৰৰ আজি, তুমি আহা ফটকে। এনেকৈ কোৱাৰ পিছত মই মামা আৰু মই এনেকৈ আহি পেলাই তাক আজি ভেটেনাৰী চকত ধৰিলোঁ। সি ভেটেনাৰী চকলৈ মাতিছিলে তোমাক? ভেটেনাৰী চকলৈ লগ এটা আছিল আৰু লগটো পইচাখিনি লৈ গ'ল। আজি এতিয়াতো পইচাটো নাপালোঁৱে আমি। পইচাটো নাপালা? মুঠ কিমান টকা গ'ল তোমাৰ ঘৰত? মোৰ পৰা 300 টকা গ'ল আৰু আমাৰ বাইদেউৰ পৰা 600 টকা। কোৱাচোন আৰু কি হ'ল? আৰু মামাই ধৰিল, তাক ধৰি পেলাই চেকিং কৰাতে লগবিলাখান আহিল, চেকিং কৰাৰ পিছত তাৰ পকেটত ড্ৰাগছ পাইছে আৰু 2টা বটল। এতিয়া ক'ত আছে? থানাত আহিছে? এতিয়া থানাত আছে। তোমাৰ নামটো কি? মোৰ নাম মাগুনী বড়ো। ক'ত ঘৰ? ডুমুৰীয়া। আজি তামোলপুৰত এজন ড্ৰাগছ সৰবৰাহকাৰী ধৰা পৰিছে, কি ক'ব এই সম্পৰ্কে? হয়, আজি মানে আপুনি গধূলি মই নিয়ালি 5টামান বজাত এজন ল'ৰা কালাচন আলী, দেউতাকৰ নাম ৰিটন আলী, ঘৰ দবকা, পুৰাণ বজাৰ, ঘৰ দবকাত। তেওঁ মানে ইয়াত আহিছিল তাবিজ বিক্ৰী কৰিবলৈ, এজন প্ৰবঞ্চক আৰু ড্ৰাগছৰ লগতো তেওঁ জড়িত। তেওঁ মহিলাগৰাকীক মানে ঠগ প্ৰবঞ্চক কৰি পেলাই মানে তাবিজ বিক্ৰী কৰিব আহিছিল। তাবিজ বিক্ৰী কৰোঁতে ইয়াৰ মানে আমাৰ ৰাইজে তাক ধৰিলে। ধৰাৰ পিছত আমাৰ আৰক্ষীকো খবৰ দিলে। আৰক্ষীক খবৰ কৰি পেলাই তেওঁ চাৰ্চ কৰিলে। চাৰ্চ কৰাৰ তেওঁৰ পৰা ড্ৰাগছ পোৱা গ'ল, 2টা ভাইৰেল পোৱা গৈছে ড্ৰাগছৰ। আৰু কিবা আপত্তিজনক নথিপত্ৰ? আপত্তিজনক নথিপত্ৰ তেওঁ মানে ড্ৰাগছ আৰু তাবিজ, 2টা তাবিজ পোৱা গৈছে তেওঁৰ পৰা। তেওঁ তাবিজ বিক্ৰী কৰি পেলাই মহিলাৰ পৰা মানে ইয়াৰ যিবিলাক মানে সাধাৰণ ৰাইজ আছে, মানে যিবিলাক অলপ দুখীয়া শ্ৰেণীৰ ৰাইজ, তেওঁলোকৰ মানে তাবিজ বিক্ৰী কৰি তেওঁলোকক মানে প্ৰবঞ্চক কৰি তেওঁলোকৰ পৰা পইচা লয়। তেওঁলোকৰ পৰা ভয় দেখুৱাই যে তেওঁলোকৰ কিবা বিপদ আহিব, কিবা এনেকুৱা আহিব বুলি কৈ পেলাই তেওঁলোকক প্ৰবঞ্চক কৰি পেলাই তেওঁ তাৰ সেই সুযোগত তেওঁলোকে ড্ৰাগছ আৰু বিক্ৰী কৰি থাকে। আৰু কোনোবা আছিল নেকি তেওঁৰ লগত? তেওঁৰ লগত আৰু এজন আছিল। তেওঁ বৰ্তমান মানে তেওঁ পলাতক হৈ আছে। আমি চেষ্টা কৰি আছোঁ তেওঁ আটক কৰিবৰ কাৰণে।